হাই ল'ৰাই ভিডিঅ' ষ্টাৰ্ট কৰিব পৰা হৈ গৈছে। এতিয়া মই আৰম্ভ কৰোঁ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। হ'ব, আজি ভাবিছিলোঁ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিম, এটা ধুনীয়া ব্লগ দিব চেষ্টা কৰিম, কিন্তু মোৰ আজৰি হওঁতে এতিয়া প্ৰায় 11:30 মানে হ'ল। তো হ'লেও ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিলোঁ। এতিয়া মই দুপৰীয়াৰ ভাত বনাইছোঁ, মানে দুপৰীয়া মানে আজি ৰাতিপুৱাও ভাত খাবলৈ নহ'ল। এতিয়া ভাত বনাইছোঁ, বাবুক অকণমান চুজি খোৱালোঁ ৰাতিপুৱা মই অকণমানকৈ। এতিয়া ভাত বনাই, পাপাকে ভাত খাব নাহে যিহেতু, আমি বাবু আৰু মইহে, সেয়েহে অকল এখন চব্জি বনাম আৰু ভাত খাম ঘিৰে, ঘি ল'ম। বাবুও ঘি খাই ভাল পায় আৰু ময়ো ঘি খাই ভাল পাওঁ। বনাই লওঁ ভাতকেইটা। চব্জিত অৱশ্যে চব্জি বুলি ক'লোহে, চব্জিত মানে ফুলকবি, কাচকল, আলু, গাজৰ আৰু চয়াবিন একেলগে মানে চব্জি বনাম। ভাতকেইটা উঠাই দিছোঁ, মানে চব্জিখিনি হয় মানে অকণমান বাহিৰত বহিছোঁ। আজি বাবুকো গা ধুৱাই দিছিলোঁ, সেইকাৰণে অকণমান ৰ'দত ইয়াক উলিয়াইছোঁ। ৰ'দ ইমান ভালকৈ দিয়া নাই, হ'লেও অকণমান বাহিৰত ওলাই আনিলে ইও ভাল পায়। গা পা ধুৱাই দিলোঁ যিহেতু, ভাত খুৱাই কিনে আকৌ টোপনিও নিয়াব লাগিব। আজি মানে মনটো বহুত ভাল লাগি আছে ৰাতিপুৱাৰ পৰা। বাবু ভাল লাগি আছে বুলিয়ে ক'ব লাগিব, কাৰণ ই জানো কিবা বুজি পোৱাৰ নিচিনাকৈ মানে আজি ৰাতিপুৱা সোনকালেও উঠিছে। আজি মানে আমাৰ ঘৰৰ পৰা মা আহিব, বহুত ভাল লাগি আছে। 2-3 মাহৰ মূৰত লগ পাম। অৱশ্যে মা মানে মোৰ শাহু মা, কিন্তু শাহু মা বুলি ভবাই নাই কেতিয়াও, নিজৰ মাৰ দৰেই ভাবোঁ, কাৰণ মোৰ মা নাই আৰু শাহু মায়েও মোক মাৰ অভাৱ মানে অনুভৱ কৰিব নিদিয়ে কোনো কাৰণতে। মোৰ বিয়াৰ মানে মোৰ আগষ্টত বিয়া আছিলে, নেক্সট ইয়াৰ জানুৱাৰীৰ বিহু মানে মাঘৰ বিহুৰ পিছতে মোৰ মা ঢুকাইছে। তেতিয়া অৱশ্যে মোক বিয়াৰ পিছৰ পৰাই মায়ে বহুত মৰম কৰিছে, কিন্তু মা ঢুকোৱাৰ পিছৰ পৰা মানে মোক কেতিয়াও মাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই। প্ৰতিটো কথাতে ছাপোৰ্ট কৰি আহিছে। অৱশ্যে কেতিয়াবা গালিও পাৰে, গালিটো পাৰিবই, নিজৰ মা হ'লেওতো গালি পাৰিলে হয়, গালি পাৰিবই, মৰমো যথেষ্ট কৰে। সেয়ে ভালো লাগিছে। মায়ে বোলে বহুত কিবা কিবি সৰু সৰু টোপোলা বান্ধিছে আমাৰ কাৰণে। দেখুৱাম আপোনালোককো, ইমান দূৰৰ পৰা কি লৈ আহে। অৱশ্যে মনত অকণমান ভয়ো লাগি আছে, ভালে ভালে আহি পায় নে নাপায়, গাড়ীত বমি চমি হয় নেকি। কাৰণ মানে আমাৰ মাৰ আজি ফাৰ্ষ্ট টাইম মানে ইমান দূৰলৈ অকলে আহিব। ভাইটি আৰু দেউতা আহিব নোৱাৰে, কাৰণ এজনেও মানে এৰিব নোৱাৰে ঘৰখন, গোটেইকেইটাই অসুবিধা হৈ আহিলে। ভিতৰত নাই বাবা, সিহঁতে ঘৰত গ'ল। গাড়ীখন তোমাৰ আহি নেবা, অকলে আহি আছেতো, সেইটো কাৰণে যেতিয়া আহি পাব তেতিয়াহে মানে মনটো মানে ভাল লাগিব। আৰু ফোন কৰি থাকিম, অৱশ্যে মাজতে নেটৱৰ্কো কাটা যাব, ভয়ো লাগিব। এইটো আমাৰ ল'ৰা কান্দি আছে, মোৰে ভুল। মই মানে কৈছিলোঁ আইতাকক আনিব যাম বুলি, এতিয়া মানে আইতাকক আনিব যায়, সেইটো কাৰণে কান্দি আছে। আইতা গাড়ীতহে আহোঁ। বহুত টাইম বাহিৰত বহিলোঁ, চব্জিও হ'ল মোৰ। এতিয়া ৰুমলৈ যাওঁ, বাবুকো ভাত খুৱাওঁ, ময়ো অকণমান খাই লওঁ। ৰাতিপুৱাৰ পৰা আজি একোৱে খোৱা নাই, চাহো খাব নহ'ল ৰাতিপুৱা। কিবা কিবি কৰিয়ে থাকিলোঁ, পিছত খামকৈ থাকোঁতে পাহৰিয়ে থাকিলোঁ আৰু খাবৰ কাৰণে। ল'ৰায়ো আমনি কৰিছে, মানে মই কৈছিলোঁ ইয়াক আইতাক আনিব যাম বুলি। এতিয়া মই আইতাক আনিব যোৱা নাই, বাহিৰত মানে বহি আছোঁ, সেইটো কাৰণে ইয়াৰ খং উঠিছে। এতিয়া চিঞৰি আছে, কান্দি আছে। ইয়াকো লৈ যাওঁ, লৈ ভাত অকণমান খুৱাই টোপনি নিয়াওঁ, তেতিয়াহে পাহৰিব, নহ'লে নাপাহৰে আৰু। চেন চিঙিব মোৰ বোলা এতিয়া। হাই এভৰিৱান, আকৌ বহুত সময় মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মানে তেতিয়া ভাত পানী বনাই খাই বাবুকো টোপনি নিয়ালোঁ আৰু ময়ো অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছত এতিয়া সন্ধিয়া 5টা বাজি গৈছে। মা মানে আহি পাবৰ হৈছে আৰু আধা ঘণ্টামান পিছত আহি পাব। ভিডিঅ'টো ভাবিলোঁ আকৌ আৰম্ভ কৰি দিওঁ, যিহেতু আজি মাকে দেখাম বুলি ভাবিছোঁ ভিডিঅ'টোত। সেয়েহে এতিয়া মই মাৰ কাৰণে ভাতো বনাই আছোঁ। বহুত জলদি হৈ গৈছে ন ৰাতিৰ ভাতটো, কিন্তু মানে মা আহিলে ভাত বনাই থাকিলে মই কথা পাতিব নাপাম ন, আৰু বাবুৰ লগত মা ব্যস্ত হৈ থাকিলে মোৰ পঢ়ি থাকি ভাল লাগিব ওচৰতে, আৰু এওঁ সোনকালে আহিব, তো ভালকৈ কথা চথা পাতিম গধূলি। সেয়ে ভাবিছোঁ ভাতকেইটা বনাই মই আজৰি হওঁ। ভাতকেইটা অৱশ্যে মই এতিয়া নবনাওঁ, মাটি দালি বনাইছোঁ, মানে বইল কৰি লৈছোঁ। আৰু এতিয়া মই ইফালে ছাগলী মাংস বনাই আছোঁ। তো
বহুত সময় ৱেইট কৰিলোঁ। এতিয়া 6:30 মানে হ'ল। এতিয়া আহি পালে আৰু এতিয়া টোপোলাবোৰ খুলি দেখুৱাওঁ। এয়া পিঠাগুড়ি খুন্দি লৈ আহিছে মায়ে। এয়া নাৰিকলৰ লাডু, এয়া শুকান পিঠা, তাৰপিছত এয়া ঘৰৰ খালৰ মাছ ভাজি লৈ আহিছে। এইটো ল'ৰাৰ কাৰণে কণী, এইফালে আহু কচু, অমিতা, ঘৰৰ নেমু, আহু কচু, অমিতা, ক'লা কচু আৰু কলফুল, তাৰপিছত এয়া তামোল আৰু পাণ, তাৰপিছত ইয়াত আছে হাঁহ এটা, মুৰ্গী দুটা। ঘৰত মায়ে অগ্নি জলকীয়াৰ খেতি কৰিছিলে, অকণমানেই হৈছিলে বোলে, তাকে আচাৰ বনাই লৈ আহিছে। আৰু তেতিয়াতো কৈছিলোঁ এয়া তামোল পাণ, আৰু এইখিনি হৈছে সৰিয়হৰ, মানে আমি বটন বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন। দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। ঠাইভেদে নামবোৰো বেলেগ বেলেগ হয়। আমি এইখিনি বটন বুলি কওঁ, আৰু বেহাৰৰ গুড়িটো মানে এনেকৈ বনাই খাওঁ। আহক এতিয়া বাবুৰ কাপোৰবোৰ দেখাওঁ। উপহাৰবোৰ আমি মানে দামেৰে নুজোখোঁ, মৰমেৰে জোখোঁ। বহুতে হয়তো ক'ব পাৰে মানে কিনো দেখুৱাইছে, এইবিলাক কাপোৰনো দেখুৱাব লগা নাই। কিন্তু ইমান দূৰৰ পৰা আইতাকে ইমান মৰমত লৈ আহিছে 5-6যোৰ কাপোৰ, দেখুৱাই ভাল লাগিলে। সেইটোৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মানে এইবোৰ মৰম, আৰু ইমান দূৰৰ পৰা নাতিনীয়েকলৈ কি আনিম কি নানিমকৈ মানে এনেকুৱাকৈ লৈ আহিছে। তো সেয়াই আৰু এইবোৰৰ মাজতে মৰমবোৰ বিচাৰি পাওঁ। কাৰ বাবা এইটো? কাৰ বাবা এযোৰ? তোমাৰ। এইযোৰ লাষ্ট পাঁচযোৰ। আৰু তোমাৰ কাৰণে কি আনিছিটো? গেঞ্জি। তোমাৰ কাৰণে এটা গেঞ্জি আনিছি। 50 টকা। কিমান ডাঙৰ মানুহ, সৰু গেঞ্জি এটা লৈ আহিছি। সৰু নহয়, গেঞ্জিটো সৰু, আৰু এইটো মোৰ কাৰণে আনিছি চুৱেটাৰ। কেনেকুৱা লাগছি চুৱেটাৰটো? মজা। ধুনীয়া লাগছি নে? চুৱেটাৰ। আৰু ইয়াতে কি আছে নেকি? বাবা কোনটো খাবা তুমি? দেখা দিছা? বহুত দিনৰ মূৰত আইতাকক লগ পাইছে যে, বাবু আৰু আইতাই মানে বহুত কথা পাতি আছে আইতাকে। মই মনে মনে ভিডিঅ'টো কৰিছোঁ, বেয়াও পাব পাৰে মায়ে। আইতাক আৰু নাতিনীয়েক ব্যস্ত হৈ থাকোঁতে মই ভাতখিনি ৰেডি কৰি ল'লোঁ। দাইল, ছাগলী মাংস, তাৰপিছত এইটো ঘৰৰ খালৰ মাছ মায়ে ভাজি লৈ আহিছে, আৰু বটন। এতিয়া মা আৰু ভাতখিনি দি লওঁ, পিছত মই খাম। চাই থাকিব ভিডিঅ'টো। এইখিনিতে আজি মই আপোনালোকৰ পৰা বিদায় ল'লোঁ।